হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তেনেকৈ এডমিশ্যনৰ অন্য টিপটোলৈ আপোনালোক সকলোকে আজি দেওবাৰ হয় আৰু বৰ্তমান গধূলি 5টা বাজিছে। যিহেতু দেওবাৰ অকণমান ফুৰিব যাবলৈ মন যায় আৰু আজি দেওবাৰ বেলতলা বজাৰ যিহেতু আছে সেইকাৰণে ব'লক আজি আপোনালোকক বেলতলা বজাৰ লগতে বেলতলাত থকা বিশালখন দেখুৱাম। নিশ্চয় ধামনেল চাই গম পাইছে আপোনালোকে। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, অলপ আগতে 5টা বজা বুলিহে কৈছিলোঁ, কিন্তু ওলাওঁতে ইমানেই দেৰি হৈ গ'ল দেখিছেনে? 7টাই বাজি গ'ল। আচলতে মাৰ এখন মিটিং আছিলে, সেইবাবে অকণমান দেৰি হৈ গ'ল। আৰু প্ৰথমতে আমি এতিয়া বেলতলা বজাৰতে সোমাইছোঁ দেই। আজি আপোনালোকক বেলতলা বজাৰখন দেখুৱাওঁ। এই বজাৰখন সপ্তাহটোৰ দুদিনত হয়, বৃহস্পতিবাৰ আৰু দেওবাৰে হয়। আপোনালোকক বহুতেই জানে, বিশেষকৈ গুৱাহাটীত থকা মানুহখিনি সকলোৱে জানেই বেলতলা বজাৰৰ কথা, ক'বই নালাগে। এই বজাৰখনত দেওবাৰে আৰু বৃহস্পতিবাৰে বহু সংখ্যক মানুহ হয়, বহুত ভিৰ হয়। এনেকুৱা হয় যে খোজকাঢ়াতে প্ৰব্লেম হয় যে ইমান মানুহ ভিৰ হয়। বিশেষকৈ দেওবাৰে বেছি হয় কিয় কাৰণে? কাৰণ দেওবাৰটো বন্ধ বাৰ, সকলোৱে আহে আৰু ইয়াতে চব্জি শাক পাচলিবিলাক পোৱা যায় ফ্ৰেছ সেইকাৰণে সকলোৱে বেলতলা বজাৰত আহে শাক পাচলিৰ কাৰণে। আৰু কিছুমান খুচুৰা বস্তু সৰু সুৰা কাপোৰবিলাক ঘৰত পিন্ধা হওক বা ক'ৰবাত যোৱাবিলাকো দোকানবিলাক আছে য'ত পাই যায় আৰু এটা সীমিত মূল্যত বস্তুবিলাক পোৱা যায় ইয়াতে। ইমান কম দাম বুলিও নকয়, ইমান বেছি দাম বুলিও নকয়। গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আজি বেলতলা বজাৰখন আপোনালোকক দেখুৱালোঁ এইখিনিয়ে। আৰু আজি ইয়াতে বেলতলা বজাৰৰ পৰা বহুতখিনি শাক পাচলি হওক কিবা কিবি সৰু সুৰা বস্তু ল'লোঁ। ইয়াৰ পিছত আপোনালোকক মই বিশাল মাৰ্কেটখন দেখুৱাম, যিখন বেলতলাত আছে। মই জনাত ইয়াতে মই গণেশগুৰিৰ বিশালখনৰ কথা জানো আৰু বেলতলাৰ বিশালখনৰ কথা জানো। আজি আপোনালোকক বেলতলাৰ বিশালখন দেখুৱাম। ইয়াৰ পিছত পাৰিলে মই নেক্সট গণেশগুৰি বিশালখন দেখুৱাব ট্ৰাই কৰিম। তো আপোনালোকে ভিডিঅ'টো এতিয়া চাই থাকোঁ শেষলৈকে। আৰু এইখনেই হৈছে বেলতলাত থকা বিশাল মাৰ্কেটখন। ইয়াতে ওলোৱা আৰু সোমোৱাৰ বাবে এখনে গেট আছে। আৰু আমি এতিয়া বৰ্তমান ভিতৰত সোমাই আহিছোঁ আৰু আপোনালোকক মই ইয়াৰে কালেকশ্যন দেখুৱাব ট্ৰাই কৰিম। এইখিনি তলৰ ফ্ল'ৰটোত ছোৱালীবিলাকৰ কাৰণে আছে বা ওমেনৰ কাৰণে আছে। আৰু ইয়াতে খেলা ধূলাবিলাকৰ বস্তু আছে, প্লাছ বহী কিতাপ বা কিতাপটো নাই চাগে, কিতাপটো নহ'ব, বহী চহীৰ পৰা আদি কৰি কলম পেঞ্চিল ৰাবাৰবিলাক গোটেইখিনি মানে পঢ়া শুনা বস্তুখিনি যিখিনি লাগতিয়াল সেইখিনি পাই যাব। প্লাছ ইয়াতে আৰু যিবিলাক পৰ্দাৰ পৰা আদি কৰি বেডশ্বীটৰ পৰা সকলোখিনি পাই যাব। কাপোৰ যিখিনি মানে আমাক ঘৰুৱা যিখিনি বস্তু লাগে, এখন মানে ঘৰুৱা বজাৰ টাইপ বিশাল মাৰ্কেটখন। আমাক ঘৰত যিখিনি লাগতিয়াল বস্তু সেই গোটেইখিনি পাই যাব। বাচনৰ পৰা আদি কৰি খোৱা বস্তুখিনিও পাই যাব, দালি চাউল এইবিলাকো পাব, মেগী চিপছ টিপছ গোটেইখিনি পাই যাব। আৰু কাপোৰখিনিওতো সকলোৰে কাৰণে আছে, বাচ্ছাৰ পৰা ওমেন তাৰপিছতে মেন সকলোখিনিৰে কাপোৰ আছে ইয়াতে। আৰু আপোনালোকক এতিয়া মই বিশাল মাৰ্কেটৰ বেছিখিনি বস্তু দেখুৱাব আপোনালোকক ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। যেতিয়া মোৰ বজাৰ কৰা হৈ গ'ল আৰু সেইকাৰণে এতিয়া লিফ্টেৰে আহিলোঁ গ্ৰাউণ্ড ফ্ল'ৰলৈকে। যিহেতু ইয়াতে বিলৰ চিষ্টেম আছে, মানে বিল কৰিব লাগিব। ইয়াতে তলতে আছে বিলৰ চিষ্টেম। ইয়াতে অনলাইন পে'মেণ্টৰ ব্যৱস্থাও আছে, লগতে কেছ দিয়াৰ ব্যৱস্থাও আছে। দুটা মেথডে আছে। আৰু বৰ্তমান এতিয়া দেউতাই নিব আহিছে আমাক, আৰু এতিয়া আমি বজাৰ কৰি ধুনীয়াকৈ গৈ আছোঁ ঘৰলৈ। তো আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।